গুড মৰ্নিং বন্ধুসকল, কি খবৰ? সকলোৰে ভালেনে? আশা কৰোঁ সকলোৰে ভালে আৰু টিপটপকৈ আছে। বাৰু আজি মই মোৰ হাতত আছে এনেকুৱা এটা বস্তু, যিটো বস্তু নেকি আপোনালোকক দেখুৱাম। সেই বস্তুটো হৈছে এইটো, চাওক কি মিনি ড্ৰোন, যিটো নেকি এইটো টেলি হ'ব দেখাই আছোঁ। এইটো ফ'কাছ ল টেলি, এইটো হেৰি হয় ডিজেৰ টেলি ড্ৰোন হয়। এইটো ধুনীয়াকৈ আজি এইটো পূৰা উৰাই দেখুৱাম আপোনালোকক। কেনেকুৱা লাগিলে আমাৰ ঘৰৰ ওপৰৰ পৰা চাম আজি মানে কেনেকুৱা লাগে। বাৰু এতিয়া চাই থাকক ভিডিঅ'টো। যদি তেতিয়াহ'লে বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা বনাবলৈ এনেকৈ পূৰা বস্তু এটা হাতত লৈছোঁ। তাতে এখন আজি নতুনকৈ আহিছেতো, পূৰা এক্সাইটমেণ্ট হৈছে পূৰা উৰাবলৈ। তেতিয়াহ'লে চাওক কেনেকুৱা লাগে। আশা কৰোঁ চব ঠিকেই আছে। কেমেৰাটো 5 মেগাপিক্সেলৰ কেমেৰা হয়। এইটো যিটো বেটেৰী, মইতো অলপ দিন ইউজ কৰিলোঁ। এইটো মই অলপ দিন ইউজ কৰিলোঁ। এইটো হ'ল ডিজেৰ টেলি, একেবাৰে সৰু ড্ৰোন, একেবাৰে দিছে না হাতখনত যেনতে নাহে, হাতখনতো নাহে, তাতকৈও ডাঙৰহে ডিজেৰ টেলি। তাৰপৰা এইটো হ'ল হেৰি 10 মিনিটমান উৰিব পাৰে। 10 মিনিট ফ্লাই লিখি থোৱা আছে, কিন্তু নুৰে ইমান, 6-7 মিনিটমান উৰে। তাৰপৰা ইয়াৰ কেমেৰা দিছে এইটো কেমেৰা, এই কেমেৰাটোত হেৰি 5 মেগাপিক্সেল কেমেৰা। ইমান মানে উঠি যায় আৰু অলপ চলপ। 5 মেগাপিক্সেলতনো কিমান ধুনীয়া উঠিব নোৱাৰোঁ, তথাপিতো উৰিব। আৰু তেতিয়াহ'লে গাইজ উৰাই দেখুৱাই আছোঁ। বাৰু আপোনালোক কথা কেইটামানো ক'ব আছে, মানে এইবিলাকত মই প্ৰায়ভাগ নোসোমাওঁৱেই। তথাপিতো আপোনালোকে কওকচোন বাৰু। মোৰ দৰ্শক বহুত কম, তথাপিতো তেওঁলোকে জনাওক যে। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়? এতিয়ালৈকেতো মইতো ইণ্ট্ৰ'টো দিয়ে নাই, তেতিয়াহ'লে আকৌ ইণ্ট্ৰ'টো দি দিওঁ। নমস্কাৰ বন্ধুসকল, মই অঘাইটং আপোনালোক চবকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ, দি অঘাইটং ব্লগ। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'ত ধামাকেদাৰ ভিডিঅ'টো পূৰা ষ্টাৰ্ট কৰোঁ। মই দেখুৱাবলৈ বৰ্তমান মই ক'লৈকো যোৱা নাই। মই নতুনকৈ আকৌ এখন কিমানো চাকৰি কৰি থাকিব, সেইকাৰণে অলপ পূৰা নিজৰ ইনকামতে লাগিছোঁ মানে অলপ চলপ। সেইকাৰণে দোকান এখন খুলিম ভাবিছোঁ, ইলেক্ট্ৰিকেল দোকান এখন। মই আপোনালোকক দেখুৱাম ধুনীয়াকৈ। ব'লক এতিয়া সেইফালে ইলেক্ট্ৰিকেল দোকানখন মানে বনাই আছোঁ আৰু দেই। মানে ভাবিছিলোঁ নেদেখুৱাওঁ বুলি সেইবিলাক। আকৌ কোনোবাই ক'ব নহয়, কোনোবাই লেট্ৰিন বনাইছে, কোনোবাই ঘৰ বনাইছে, সেইবিলাকো দেখুৱাব পাৰে। সেইকাৰণে ভাবিলোঁ ময়ো অকণ দেখুৱাই দিওঁ। কি কয় নহয়, বেহেতি গংগা মে হাত ধো ডালো, তেনেকুৱাকৈ ময়ো বনাই পেলাই দেখুৱাই দিছোঁ। মই ইমান ডাঙৰ চেলিব্ৰিটি নহয় বাৰু, মই জানো মোৰ ভিডিঅ'ত ইমান ভিউজ নাহে, তথাপিতো বনাইছোঁ, দেখুৱাইছোঁ। বহুত আশাৰে বনাইছোঁ, মই হেঁপাহেৰে বনাইছোঁ নিজৰ মৰমৰ দোকানখন। দেখাই আছোঁ ব'লক। দোকান মানে এখন ইলেক্ট্ৰিকেল দোকান বনাম বুলি ভাবিছোঁ আপোনালোকক। আমাৰ যিখিনি ইয়াৰ মানুহ, সেইখিনি মানে আমাৰ ওচৰে পাঁজৰে যিমানখিনি মানুহ আছে, সেই মানুহখিনিয়ে ইলেক্ট্ৰিকেল বস্তুখিনি আনিবলৈ গহপুৰ যাব লাগে। তেতিয়াহ'লে গহপুৰনো কিয় যাব লাগে ন? আপোনালোকক ইয়াতে সুবিধা দিম বুলি ভাবিছোঁ। তেতিয়াহ'লে মৰম কৰিব, তাৰপৰা একদম ছাপোৰ্ট কৰি যাব। যদি ৰেচপঞ্চ ভাল হয়, তেতিয়াহ'লে অভিয়াছলি ভগৱানৰ কৃপা কৰে যদি অকণ ভালকৈ কৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে অকণ নিজৰ স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ। চাকৰি পিছে কিমান দৌৰি থাকিম। তেতিয়াহ'লে ব'লক দেখাই আছোঁ এতিয়া আপোনালোকক। ইয়াতে বালিখিনি পেলাই থৈছে, তাৰপৰা ইয়াত এনেকৈ ছটাই বেৰ, এইখিনি মানে ছটাই বেৰ বৈ থৈছে। আৰু এখন বেৰ ইমান কষ্ট লাগে, এইখন ছটাই বেৰ বনাবলৈ বাঁহো ঢেৰ খাই ৰে, পূৰা পইচা পাতি ঢেৰ লাগে। তাৰপৰা মোৰ দোকান ঘৰখন হ'ল এইখন বনাই আছে। ওপৰটোত এইবিলাক বাঁহ লগোৱা হৈ গ'ল। এইখিনি পকা মই নিজে উঠাইছোঁ, কোনো কাৰো হেৰি কৰা নাই। মই নিজে এইখিনি উঠাই দোকানৰ ভেটিটো মাৰিছোঁ। কালি বৰ্তমান এইখিনি গোটেই খুঁটাখিনি মানে একদম ধুনীয়াকৈ উঠালোঁ হা। দিন লাগিছে বাৰু অলপ, কাৰণ প্ৰথম মিস্ত্ৰী নাজানো একো। এই খুঁটাত অলপ ইফালে বেকা হৈছিলে, কিন্তু বাঁহ লগাই দিলে পোন হৈ গ'ল। তাৰপৰা মোৰ দোকানখন এইখিনিৰ পৰা এতিয়া ষ্টাৰ্ট কৰি গৈছোঁ। এইবিলাক চাং পাতিছোঁ ওপৰত উঠিবলৈ। তাৰপিছত এইখিনি কালি মাটি পেলাইছোঁ হা। ভেটিটো এইখিনি পুৰ কৰিব লাগিব। ইয়াত জাতিলাও গছ এজোপা আছিলে, এইজোপা কাটিম আৰু মানে ইয়াত ভেটিত কয় নহয়, ভেটিত লাগি লাভ নাই বুলি। সেইকাৰণে ইয়াত পূৰা টিপটপকৈ কাটিব লাগিব। তাৰপৰা আমাৰ মায়ে সেইফালে ঝাৰু মাৰি আছে, চোতাল ঠিক কৰিছে। আজি মিস্ত্ৰী আহিবতো, আকৌ এইখিনি বান্ধিব। এইখিনি ইয়াত দিছে নাই, অকল এনেকৈ থৈহে দিছে। চাব, এইখিনি এনেকৈ থৈহে দিছে নাই। এইখিনি বান্ধিব লাগিব আজি। বান্ধি পেলাই ধুনীয়াকৈ ইফালে ছাইড কৰিব লাগিব। তাৰপৰা এইখন প্লেট, ইয়াতে মছলা মাৰি পেলাই এইবিলাক বনাওঁ মানে। পকা কামটো, এই তলৰ কামটো দেউতাই মই কৰিছিলোঁ। তাৰপৰা কেইদিনমান ৰাখি দিলোঁ, খতম। তাৰপৰা আকৌ এতিয়া এই ওপৰখিনি মই নিজে বনাইছোঁ। কিন্তু মানে ক'বলৈ হ'ব যে নিজৰ বস্তুখিনি মই নিজে ধুনীয়াকৈ বনাইছোঁ বুলি। সেইকাৰণে ভাল লাগে আৰু নিজৰ বস্তুটো বনাই পেলাই। তাৰপৰা এতিয়া ব'লক তেতিয়াহ'লে, ওপৰৰ পৰা চাওঁ এবাৰ ভিডিঅ'টো নে কেনেকৈ, ভিউটো কেনেকৈ ওপৰৰ পৰা চাওঁ। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी। ऐसी प्रीत में
दे जो भी बीत ओ जगह ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना बता देना आरी 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 अब तो आ रही बारात अब ये आए नाचे गाए देखो राग है मल्हार ओ नित नित लाके रंग सवारे ये जहां या ना अरे बोलो ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगह ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना बता देना গাইজ ড্ৰোনটোতো উৰাব নাজানো তথাপিতো উৰালোঁ লাহে লাহে শিকি আছোঁ তেতিয়াহ'লে ধুনীয়াকৈ আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া শ্বৰ্ট দি যাম ধুনীয়াকৈ আপোনালোকে চাই যাওক তেতিয়াহ'লে এটা মানে কি কয় আজিতো হোলী সেইকাৰণে সকলোকে হেপী হোলী ধুনীয়াকৈ ৰং লগাওক ধুনীয়াকৈ হোলীটো এনজয় কৰক তেতিয়াহ'লে ব'লক এতিয়া ৰুবুল আহি আছে তাৰপিছত তাক কল কৰিছোঁ সি আহি আছে আহি পেলাই অহাৰ লগে লগে যাম আৰু কল্যাণৰ দোকানলৈ তাত ধুনীয়াকৈ খেলিম তেতিয়াহ'লে ব'লক দেখাই আছোঁ আপোনালোকক তেতিয়াহ'লে থাকি যাওক গাইজ হোলী খেলিম বুলি ওলাই আহোঁতে দেখিছে সন্মুখত এটা এক্সিডেণ্ট হৈ গ'ল মানে আমি মই ভিডিঅ'টো এনেকৈ বনোৱা নাই তেওঁক ধুনীয়াকৈ ছাইডত ৰাখি এম্বুলেঞ্চক ফোন কৰিহে আমি ভিডিঅ'টো বনাইছোঁ সেইকাৰণে বেয়া বুলি নাভাবিব প্লিজ ড্ৰিংক কৰি পেলাই মানে পিছলৈও গাড়ী নচলাব আৰু ব'লক এতিয়া তেতিয়াহ'লে লগৰ এটাক মানে ৰং লগাবলৈ গৈ আছোঁ লগৰটোক তেতিয়াহ'লে বেলেগকৈ ৰং লগাম মানে চাবচোন ব'লক ই বহুত ফোন কৰি আছোঁ সি পলাই আছে ব'লক দেখাই আছোঁ আপোনালোকক তেতিয়াহ'লে নিজৰ অহংকাৰী এইবিলাক মজা এতিয়া ধূপ এটা লাগে মুখত দি দিয়ে কাণত দি দিয়ে যে ভুল ভুলীয়াখনত যে আছে যে সেইটোৱে মজা মজা নাই হোৱা এইবিলাক পিঠিত আছে ওম ভৱন্তু বস্তু নস্তু স্বাহা কোনে পাছফালে কান্দিছিলি শেষ হোলী লাষ্টৰ সময়কণ হোলী উঠিছে নাই এইফালে লাজ হোলী আৰু খাদ্যমন্ত্ৰী যাৰা কিবা দেখুৱা অৱস্থা নাই গোটেই কাপোৰৰ